তাকে আচলতে সকলোৱে গম পাইছে ভিডিঅ' টাইটেলৰ থাম্বনেইল চাই আমাৰ চিমেন চাপৰিত বৃহত্তৰ চিমেন চাপৰি ৰাইজৰ উদ্যোগত লগতে সমূহ অসমবাসী ৰাইজৰ সহযোগত আচলতে আমাৰ চিমেন চাপৰিত আচলতে 401তম যি মহাবীৰ লাচিত দিৱস উদযাপন কৰিছে আচলতে বিশেষকৈ ভাইটিও আহিলে আমাৰ চিমেন চাপৰিত বিশেষকৈ মই নিমন্ত্ৰণ জনালোঁ ভাল লাগিলে আচলতে বিশেষকৈ আজি ভিডিঅ'টো বহুত বিউটিফুল হ'ব কাৰণ এক বিশাল সমাৱেশ হ'ব কিছুমানৰ পাছত আচলতে এটা দেখা পাব ন নিশ্চয় এটা ভাইটিক মৰম দিব তাকে কামনা কৰিছোঁ চাই থাকক আপোনালোকে হে গাইজ গুড মৰ্ণিং কি খবৰ গাইজ আপোনালোকৰ বহুত দিনৰ মূৰত আজি নিউ ব্লগিঙত স্বাগতম জনাইছোঁ গাইজ দিগন্ত অফিচিয়েল 2.0 আজি আমি এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ বৰ্তমান ঘৰৰ পৰা ওলাই দিছোঁ এতিয়া ধেমাজিত আছোঁ ধেমাজি ষ্টেচনত দেখিছে আপোনাৰ ষ্টেচনত এতিয়া আমি গৈ আছোঁ এতিয়া ৰাওনা হৈ ধেমাজি চিমেন চাপৰি তাত মানে অধিৱেশন পাতিছে ছাত্ৰ সন্থাৰ তাত গৈ আছোঁ আমি তাত নিমন্ত্ৰণ কৰিছে মানে তাত যাওঁ গৈ পিনে আপোনাৰ লগত ডাইৰেক্ট ট্ৰেইনত আৰু তাতে লগ পাই আছোঁ গাই পালোগৈ এতিয়া চিমেন চাপৰিৰ পৰা নামি দিলোঁ এতিয়া দেখিছে চিমেন চাপৰি পূৰা ফাইনেলি চিমেন চাপৰি পালোগৈ এতিয়া ইয়াৰ পৰা চিমেন চাপৰি য'ত চিমেন চাপৰিৰ পৰা নামি আহি ইয়াত এতিয়া শিৱ মন্দিৰে পালোঁ গাইজ দেখিছে সেইটো শিৱ মন্দিৰ ৰাতিপুৱা অকণমান সেয়া চেয়া কাঢ়িলোঁ দিনটো যে ভালকৈ যায় হনুমান মন্দিৰ ফাইনেলি পালোঁ ইয়াৰ পৰা এতিয়া আৰু ডাইৰেক্ট য'ত মানে পালেহি আছে তাত যাম তাৰপৰা আহি আৰু এতিয়া ইয়াৰ পৰা তোমাক কেনেকুৱা লাগিছে আজি কোৱা আহি ৰাতিপুৱা এতিয়া মৰ্ণিং মজা লাগিছে এইফালে ৰমেন ভাই আমি তিনিটা আহিছোঁ আপোনাক কৈছোঁ যে ধেমাজিৰ পৰা আমি চিমেন চাবলৈ আহিছিলোঁ বুলি এতিয়া বৰ্তমান আমি চিমেন চাব ইয়াত পালোগৈ দেখিছে আপোনালোকে এতিয়া ইয়াত সভা বিতৰণি হ'ব আৰু ফিটা চিটা কাটিব আমি এতিয়া গৈ আছোঁ ইয়াৰ পৰা আৰু প্ৰিন্স কেনেকুৱা লাগিছে এই মজা লাগিছে একদম এইফালে দাদা চব ভিডিঅ' ক্লিপ লৈ আছে ময়ো চব ভিডিঅ' ক্লিপ লৈ এতিয়া ভিতৰত বৰ্তমান ভিতৰত এতিয়া সোমাই যাওঁ আমি তাকে আচলতে সকলোৱে গম পাইছে ভিডিঅ' টাইটেলৰ থাম্বনেইল চাই আমাৰ চিমেন চাপৰিত বৃহত্তৰ চিমেন চাপৰি ৰাইজৰ উদ্যোগত লগতে সমূহ অসমবাসী ৰাইজৰ সহযোগত আচলতে আমাৰ চিমেন চাপৰিত আচলতে 401তম যি মহাবীৰ লাচিত দিৱস উদযাপন কৰিছে আচলতে বিশেষকৈ ভাইটিও আহিলে আমাৰ চিমেন চাপৰিত বিশেষকৈ মই নিমন্ত্ৰণ জনালোঁ ভাল লাগিলে আচলতে বিশেষকৈ আজি ভিডিঅ'টো বহুত বিউটিফুল হ'ব কাৰণ এক বিশাল সমাৱেশ হ'ব কিছুমানৰ পাছত আচলতে এটা দেখা পাব ন নিশ্চয় এটা ভাইটিক মৰম দিব তাকে কামনা কৰিছোঁ চাই থাকক আপোনালোকে তেনেকুৱা কথাবিলাক শুনিছে এতিয়া আমি ইয়াৰ পৰা এটা কি বস্তু কৈছোঁ এতিয়া ফিটা কাটিব ফিটা কটাৰ পৰা আপোনালোক চব বস্তু দেখিলোঁ হৈ গ'ল ফিটা কাটি দিলে পূৰা এতিয়া বৰ্তমান গৈ আছে ফিটা কাটি পানী চানী দিব লাগিছে চব পানী দিছে গছ পুলি চব ৰুই এটামান কৈ দিয়ক নিশ্চয় নিশ্চয় আমাৰ বৃহত্তৰ চিমেন চাপৰি অঞ্চলবাসী ৰাইজে চিমেন চাপৰি আউলং প্ৰকল্প উদ্যোগত আমি সমূহ অঞ্চলবাসী ৰাইজে এক সংখ্যক মানে লাচিত দিৱস আমি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আমি উৎফুল্লিত হৈছোঁ যি নেকি সকলো সমন্বয় হিচাপে আমাৰ আহোম ৰজাই যেতিয়া আগতে সকলো এক ৰাজ কৰিছিলে আজিও আমাৰ সেই আদৰ্শৰে আমি সকলোৱে সমন্বয় ভাষাৰ ৰাখি আমি সকলোৱে আজি উদযাপন কৰিছোঁ আৰু উৎফুল্লিত গতিকে আমি এতিয়াও আহ্বান জনাইছোঁ আমাৰ মূল মিটিং আমাৰ 12টা বজাৰ পৰা আৰম্ভ হ'ব আমাৰ মাননীয় ৰাজহ মন্ত্ৰী আহিব তেখেতে সকলোকে অংশগ্ৰহণ কৰি আমাৰ এই সভাখিনি যাতে সাফল্যমণ্ডিত কৰে উৎসৱ আমি অনুৰোধ জনাইছোঁ ফাইনেলি এতিয়া তাত বৃক্ষৰোপণ দেখিলে এতিয়া ইয়াত এতিয়া পতাকা উত্তোলন কৰিব পতাকা উত্তোলন আপোনাৰ কি হয় চব দেখাই চাই থাকক এতিয়া চব পতাকা উত্তোলন কৰিব মানে চব শাৰী পাতি ধুনীয়াকৈ আহি ল'লে পূৰা ধুনীয়া দেখিছে আপোনালোকে এতিয়া কি হ'ব এই ফাইনেলি আপোনালোকে দেখিব পালে এতিয়া ইয়াত পতাকা উত্তোলন হৈ গ'ল এতিয়া গীত মাতি গৈছে গীত মাতি আপোনালোকক শুনি লওক কিমান লাগে ভাল ক'ব পতাকা উত্তোলনটো ভালকৈ হৈ গ'ল
ককাইদেউক লগ পালোঁ আচলতে, আৰু ককাইদেউ নিমন্ত্ৰণ ৰক্ষা কৰি আহিলোঁ বিশেষকৈ। আৰু প্ৰথমতে ককাইদেউলৈ মই পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আচলতে, খুব সুন্দৰকৈ বাঁহ নিৰ্মাণ কৰা এটা সুন্দৰ মঞ্চ আচলতে, ইয়াৰ পৰিকল্পনা কাৰ আছিলে? পৰিকল্পনা বুলি বিশেষ কথা নাই, হয়। যিহেতু আমাৰ এই যিটো স্থান আমি অনুষ্ঠিত কৰিছোঁ এই অনুষ্ঠানটোৱেই গোটেই পৰিৱেশটোৱেই প্ৰাকৃতিক, হয় হয় হয়, গতিকে প্ৰাকৃতিকভাৱে গোটেই অনুষ্ঠানটো চলি যাওক এনেকুৱা মনোবৃত্তি আমাৰ চিভিল চাৰ্ভিচবাসী প্ৰত্যেকজন ব্যক্তিয়ে আছে। হয় অকল কোনোবা বিশেষ ব্যক্তি বিশেষৰ বুলি কথা নাই, হয়। আমাৰ মহাপুৰুষজনাৰ যিজন স্বনামধন্য আমাৰ হয় মহাবীৰ লাচিত বৰফুকনদেৱৰ আশীৰ্বাদ আমাৰ চিভিল চাৰ্ভিচবাসীৰ ওপৰত আছে, গতিকে অনুষ্ঠানভাগী সকলোৱে হৈ যাব বুলি আমি আশা ৰাখিছোঁ। হয় এইখিনি হয়। আৰু এইফালে ককাইদেউ কেনেকুৱা, ভালে আছেনে? ভালে আছে। ককাইদেউ লগ পাই থাকোঁ ন? হয় হয়, সকলোৱে আহক, সহযোগ কৰক, ভাল লাগিব আচলতে। হয়, আৰু ইয়াৰ পাছত বিশিষ্ট ব্যক্তি হ'ল আহিবই, তেওঁলোকৰ লগতো দেখুৱাম আচলতে কেনেকৈ যিমানখিনি পাৰোঁ ন। চ' আপোনালোকক দেখাই আছোঁ। চ' এতিয়া ষ্টেটটো দেখাই লওঁ অকণমান। ষ্টেটটো আপোনালোকক দেখাই নাই, বহুতখিনি কথা কিবা কিবি চ' সুধি আছিলোঁ। এতিয়া চ' আপোনালোকে চাওক, এইটো ষ্টেটটো হয়। ইয়াতে চ' কিবা কিবি চব বনাই আছে। আপোনাৰ ফাইনেল শ্ৰেণী এটা চ' শ্ৰেণীবিধি শ্বটত আপোনালোকক চব দেখাই আছোঁ, মজাকৈ চাই থাকক। চাফাইৰ পৰা বিষয়ত ধৰি কিনে যি ফ্লেগ হোষ্টিং থাকে সকলো কাৰ্যসূচী কৰা হৈছে। আৰু নামঘৰত বকত বৈষ্ণৱে তেওঁলোকৰ নীতি নিয়ম কৰি আছে। আৰু ইয়াৰ মাজতে ইতিমধ্যে আমাৰ শিশুসকলক লৈ কিনে বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰি থকা হৈছে। তাৰ পাছতে আমাৰ যি সংস্কৃতিক শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰা হ'ব। গতিকে খুব এটা ধুনীয়া খুব সফল আজি কাৰ্যসূচী হ'ব বুলি আমি আশাবাদী। আৰু ইয়াৰ পিছতে আমাৰ যোনখন মূল সভা হ'ব, ইয়াতে আমাৰ আটাইতকৈ গৌৰৱৰ বিষয় কি আমাৰ উজনি নামনি অসমৰ বিভিন্ন কেইজন MLA উপস্থিত থকাৰ লগতে আমাৰ ৰাজহ কেইটামানে উপস্থিত থাকিব। আমাৰ ইয়াতে বিশেষকৈ ইনভাইট কৰা হৈছে ৰাজীৱ পাইলগৰ, তেওঁ উপস্থিত থাকিব। গতিকে আমি ভাবোঁ ৰাইজৰ পূৰ্ণ সহযোগত এই অঞ্চলটো খুব সফল হ'ব। ধন্যবাদ ধন্যবাদ। চ' দেখিলে চ' দাদাই কি ক'লে সেইবিলাক চব আপোনালোকক দেখালোঁ। আৰু যি বস্তু চব হয় আপোনাৰ এটা এটা বস্তু চব দেখাব চেষ্টা কৰি যাওঁ আমি। চ' এতিয়া ইয়াত কিবা চ' নীতি নিয়ম কৰিছে, আহোমলোকৰ কি কি নীতি নিয়ম চ' নাজানো। চ' নীতি নিয়ম কৰিছে, এতিয়া আপোনালোকৰ চব দেখাইছোঁ কি কি কৰিছে মানে এইবিলাক চাওক গাইজ। গাইজ দেখিছে চব নীতি নিয়মৰ কিবা কিবি চব সহায় কি কি মানি চলিছে নাজানো। চ' এটা মানুহজনক সুধিব লাগিব। মানে সকলোখিনি নীতি নিয়মৰ দ্বাৰা এতিয়া কৰি আছে দেখা পাইছে। এতিয়া নীতি নিয়মৰ দ্বাৰাই মানে এতিয়া সকলোখিনি হ'ব। মানে শোভাযাত্ৰাটো আপোনালোক যিমান যিবোৰ দেখুৱাই চাই থাকিব এতিয়া দেখা পাইছে। এতিয়া একদম সকলোবোৰ মানুহ হৈছে এতিয়া চ' দেখিলে এতিয়া চ' কিবা কিছু নীতি নিয়ম কৰিছে, সেই নীতি নিয়মৰ মতে আজি শোভাযাত্ৰাটো আৰম্ভ হ'ব। এতিয়া চ' আমি শোভাযাত্ৰা মানে ওলাই দিম। শোভাযাত্ৰা কিমান দূৰ যায় নাজানো। চ' আমি শোভাযাত্ৰালৈ গৈ যাম। এতিয়া এইবিলাক নীতি নিয়ম চব দেখিলে আপোনালোকক দেখালোঁ। এতিয়া শোভাযাত্ৰাৰ কাৰণে ওলাই যাওঁ। যদি শোভাযাত্ৰাত যাওঁ তেতিয়াহ'লে আপোনালোকক এইখিনি শোভাযাত্ৰাৰ চব বস্তু আপোনালোকক দেখাই থাকিম। চব কণ্টিনিউ ভিডিঅ' চাই থাকক, পুৰা ধামাকা ভিডিঅ'টো হৈ গৈছে আজি। এতিয়া ভিডিঅ'টো একটা সেহেঁত একেলগে চাই থাকক। এইবিলাক চাওক গাইজ, চ' নীতি নিয়ম চব কৰি আছে। চ' এতিয়া ফাইনেলি চ' এনেকুৱা হৈ গ'ল, চেনেল হৈ গ'ল ফাইনেলি। চ' আৰু লিখিছে এতিয়া মোৰ পিছফালে চ' ওলাই আহিলে ফাইনেলি চ' গোটেই মানুহবিলাকে চ' পূৰা অসমৰ সেই সময়ত যেতিয়া মানুহৰ লগত যুদ্ধ কৰিছিল, শৰাইঘাটৰ যুদ্ধত যেতিয়া মোগলক খেলিছিল, তেতিয়া সেই নৰিয়াগাৰে লাচিত বৰফুকনে আপোনাৰ যুদ্ধত মানে গৈছিলে। আৰু তেওঁক অসমৰ সেনাপতি হিচাপে তেখেতক মানে নিৰ্বাচন কৰি পঠিয়াইছিলে। কিন্তু নৰিয়াগাৰে তেখেতে শৰাইঘাটৰ যুদ্ধতো জিকি আহিব পাৰিছে। এইটো আমাৰ অসমৰ কাৰণে বহুত গৌৰৱৰ কথা।
আৰু এই অসমৰ অকল আহোমৰ কাৰণে নহয়, বহুত লোকে ভাবে যে লাচিত বৰফুকন আহোমৰ নহয় প্ৰকৃততে গোটেই অসমত চলোৱা চিলঞ্জে যিসকল অতীজৰ পৰা আছে তাহানি যুদ্ধৰ পৰা তেতিয়াৰ পৰা ধৰক যিসকলে সেই সকলো কাৰণেই আহোমৰ এই বুলি নহয় লাচিত বৰফুকন অসমৰ এজন সেনাপতি, সকলো জনগোষ্ঠীয় সেনাপতি তেখেত। ধৰক তেখেতৰ লগতে আছিলে বাঘ হাজৰিকা ধৰক তেখেতৰ পাছৰ যিজন সেনাপতি তেখেতৰ সহকাৰী সেনাপতি আছিলে বাঘ হাজৰিকা, সেইজনটো মুছলিম সম্প্ৰদায়ৰ মানুহ আছিলে। গতিকে মুছলিম সম্প্ৰদায়ৰ সকলেও অসমখনৰ কাৰণে চোৱাটো এটা নিতান্ত প্ৰয়োজন। আৰু এই যি লাচিত বৰফুকনৰ উৎসৱটো পতা বিশেষ আমাৰ কাৰণ হ'ল আমাৰ অসমখন যে শত্ৰু হাতৰ পৰা বচাই ৰাখিব লাগে, যে সকলো শত্ৰুৱে কোনো শত্ৰুৱে যাতে আমাৰ আশাই নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি লাচিত দিৱসটো পাতিব লাগে। আৰু অসমখন সুকলমে চলি যায়, ভালদৰে চলি যায়, সুন্দৰকৈ চলি যায়, এই আদৰ্শৰ লৈ আমি পাতি যাব লাগে। আৰু এতিয়া আপুনি আমাৰ ইউটিউব চেনেলৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজক কি বুলি কি ক'ব আপোনাৰ ফালৰ পৰা কি ক'ব? আজি যিহেতু লাচিত বৰফুকন ডাঙৰীয়াৰ মৃত্যুদিন, জন্মদিন হয়, জন্মদিনৰ আজি উপলক্ষে আপুনি কি ক'ব সমূহ অসমবাসী ৰাইজক? অসমবাসী ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে যি লাচিত বৰফুকন আগতে কৈছোঁৱেই যে অসমৰ সেনাপতি, যে অকল আহোমৰ সেনাপতি নহয়, প্ৰত্যেক জনগোষ্ঠীয়ে অসমৰ সেনাপতি এজন। প্ৰত্যেক জনগোষ্ঠীকে সেই টাইমত অসমখন বচোৱা মানে গোটেই অসমত যিমান সেই টাইমত বসবাস কৰিছিলে, জাতি জনগোষ্ঠীসকলে বসবাস কৰিছিলে, সকলোকে বচাইছিলে তেখেতে। সেই যুদ্ধখনত শৰাইঘাটত যিখন মানে মোগলৰ লগত যুদ্ধ কৰিছিলে, গতিকে সেইখন যুদ্ধত যদি হাৰি গ'লহেঁতেন আজি অসম এনেকুৱা হৈ নাথাকে, এই কোনো নাথাকিলে গতিকে ইয়াৰ যে আমাৰ লাচিত দিৱসৰ দ্বাৰাই আজি অসমৰ বিভিন্ন চুকে কোণে থকা জাতি জনগোষ্ঠী সকলোৱে এটা কথা উপলব্ধি কৰিব লাগে যে এই যে আমাৰ যিটো লাচিত দিৱস পতা হৈছে সকলোৱে একত্ৰ দলেৰে পাতিব লাগে। যেনেকৈ ধৰক যি চিলাৰায় ৰজা আছিলে, চিলাৰায়টো অকল ঈশ্বৰ ৰজা নাছিলে, তেখেতেতো অসমখন বচোৱাত বা অসমখন শত্ৰুৰ হাতৰ পৰা বচাই যোৱাত তেখেতেও সহায় কৰিছিলে। গতিকে সেইটো কথা নহয় যে সকলো জাতি জনগোষ্ঠী বিভিন্ন আছে, বিয়াংগনা আছে, বড়োসকলৰ যদি আছে, মিচিংসকলৰ যদি আছে, আমাৰ ধৰক মিচিংসকলৰ যদি আছে, আমাৰ ধৰক আৰু বিভিন্ন জনগোষ্ঠী যদি আছে, চুমাসকলৰ যদি আছে, সকলোৱে পাতি যাব লাগে। মৰাণসকল যিমান আছে সকলোৱে পাতি যাব লাগে। গতিকে সকলোৱে যি বিয়াংগনা সকলোৱে নিজৰ বিলাক পাতি আৰু লাচিত বৰফুকন সকলোৱে একতাৰ হ'লেহে পাতিব লাগে বুলি মুছলমান চ' ফাইনেলি ককাই কৈ দিলে কি কেনেকৈ অনুদান হৈছিলে সেইবিলাক চব আপোনালোকে শুনি পালেই। মই ক'বলৈ একো জানো, মই চব ভালকৈ ককাই চব কৈ দিলে। সেইবিলাক চব শোভাযাত্ৰা আৰম্ভ হৈছে, ককাই দেখিলে চব কৈ আপোনালোকক দিলেই। ফাইনেলি শোভাযাত্ৰাৰ পৰা এইবিলাক গৈ আছোঁ, চাই থাকক আপোনালোকে। এই শোভাযাত্ৰা কিমান দূৰলৈ পায় আপোনালোকক চব দেখাই থাকিম। ভিডিঅ'টো জয় থাকক, পূৰা ধামাকা ভিডিঅ' আপোনালোকক দেখাই থাকক। এতিয়া ঘূৰি দিলে, এতিয়া আকৌ তালৈ যাওঁ। শোভাযাত্ৰা ইয়ালৈকে মানুহখন আহিলে, তাৰপিছত তাত গৈ আছোঁ আৰু চব গম পাইছে। অনুৰোধ জনাইছোঁ। তাৰে সাংস্কৃতিক পৰিষদৰ সভানেত্ৰী অলিমোহন বাইদেউক আমি মঞ্চলৈ অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে আদানীকো সকলোকে আমি মঞ্চলৈ অংশগ্ৰহণ কৰিব খতম হোৱাৰ পিছত এতিয়া ঘৰলৈ ৰাওনা কৰিবলৈ যাম ওলাইছোঁ। এতিয়া ষ্টেচন যাওঁ, ষ্টেচনৰ পৰা ডাইৰেক্ট ঘৰলৈ যাম। এতিয়া এই মিটিং আছিলে, মিটিং বৰ্তমান এতিয়া খতম হ'ল। খতম হোৱাৰ পিছত এতিয়া ডাইৰেক্ট ঘৰলৈ যাওঁ। এতিয়া গেছৰ দাদাই গাড়ী আনিব গৈছে, তাৰপৰা এতিয়া ডাইৰেক্ট ঘৰলৈ হৈ যাম। আপোনালোকে আকৌ ষ্টেচনত লগ পামগৈ।
এতিয়া মিটিং খতম হ'ল এতিয়া চব ঘৰত যাওঁ যোনে দাদা চব আনিছিলেগৈ আমাক মইনা দা চ' ইউটিউব চেনেলটো এটা লিংকটো দি দিম চাগে গৈ ছাবস্ক্ৰাইব কৰি আহিছিলে চ' মিটিং চিটিং খতম হ'ল পূৰা এতিয়া ফাইনেলি চ' এণ্ড কৰিম চ' ষ্টেচনত গৈ মেলি আপোনালোকৰ ভিডিঅ'টো চ' এণ্ড কৰি দিম দে গাইছ কেনেকুৱা লাগিলে চাই ক'ব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব গাইছ চ' এতিয়া পালোঁ আমি চিমেণ্ট চাপৰি ষ্টেচনৰ পৰা আমি এতিয়া চ' ধেমাজি ষ্টেচন যাম ইয়াত আমাৰ বন্ধু বহুত লগ পালোঁ বন্ধু লগ পাই বহুত ভাল লাগিলে আকৌ কেতিয়াবা পঠিয়াই লগ পাম বুলি আশা ৰাখিলে এইফালে লগ পাই বহুত ভাল লাগিলে চিমেণ্ট চাপৰিত এইফালে দাদা লগ পালে পুৰা ভাল লাগিলে এইফালে দাদা লগ পাই বহুত ভাল লাগিলে আজি ভাল লাগিলে তোমালোক অহাৰ কাৰণে লগ পাম অতি সোনকালে আকৌ লগ পাওঁ এইফালে ৰমেন ভাই এণ্টু লৈছে সেই যদি চেনেলত যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ফ্ৰেণ্ডৰ ভিতৰত জয় এখন বাই বাই টাটা চিমেণ্ট চাপৰিৰ পৰা ধেমাজিলৈ আমি ৰাওনা হ'ম এতিয়া চ' ফাইনেলি ট্ৰেইনখনো আমাক পালেগৈ ট্ৰেইনখন চ' বৰ্তমান আহি পালে চ' ট্ৰেইনখন আহি পালে বৰ্তমান আমিও এতিয়া ধেমাজি ৰাওনা হ'ম এতিয়া এই দাদাহঁতক চবকো বাই বাই দিছোঁ বাই 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 আকৌ লগ পাম কেতিয়াবা চ' ফাইনেলি ট্ৰেইনত এতিয়া উঠি যাওঁ বৰ্তমান লগ পাই বহুত ভাল লাগিলে বাই বাই